ইমান দেৰি হ'ল ইটাক লেকিন এই দেখা দেখি নাই ক'ত গেলে ওয়াইছিৰো এটো ইপিনে আহা আজি দিব আহা ও দাদা মা আছে নেকি আছে যদি মোক বেগটো দিছো মই যাও মামাঠেত যাও কিয়া এ আজি পপিলি তাই আগৰ চুলি গিলা কাটছি তাই কি ধুনীয়া প্ৰতিমা আন দেখা হৈছে মই ভাবছো মই কাটলি মোকো ঠোকা দেখা হব মই কাটি দিলো নহয় মোক দেখোন ইটা কেনা বান্দাৰ আন দেখা হৈছে মাই দেখলি মোক ধবা আশ্ৰা দিব মই যাও দে মোক বেগটো আনি দি আৰু পইচা কেইটামান দি একো নহয় আহা আহা ঘৰত আহা তোমাৰ যি কেইটলা চুলি আছে মায়ে হেকেটলাও খেদাব আহা 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 আদলি নালগে যা মোক পইচা দিছা মই যাও মামাঠেত হে সদায় প্ৰভু হে শিৱ প্ৰভু তুমি মোক এটা সহায় কৰা প্ৰভু কি বৎস আপুনি কোন হে আপোনাৰ মাতটো তিৰি তিৰি লাগছি মই পাৰ্বতী পাৰ্বতী মা সদায় নাই নেকি সদায় নাই ক'ত গেছি বজাৰত গেছি মানে এটা সহায় কৰিব লাগিছিল মোক মোক এটা আপি লাগিছিল ভাল পাবা আপি লাগছিল আপি তই এনে পাৰ্বতীটো শান্তি দিলি লাইফটোত মোক কি চাই আছা ও দাদা এগুলা কি হে মুরগি মানে শুধু লাংটা করে খুশি এতে গম নাপাইলে তুমি তন্দুৰি না পন্দুৰি বুলি কৈ আছে মই এইগিলা খাব নোৱাৰা মস্ত দামটো মই দৌল ৰোল এতে ঘৰত এই ৰুটি বনাই কিনে তাতে মাংস সোমাই খাবি দিয়ক এই তই পিজ্জাত খেতা লাগে মোৰ চাই আছে ঐ ঐ ঐ তই কিয় লাৰি আছা নো এইটো মাই ইমান মানা কৰিছে যে তহঁতে ঘৰৰ বস্তু যি লাৰালাৰ এই বাকাচটো নালাৰিবি তই এইটোতে হাত যায় ন ও দাদা শুন না এটোত কি জানি খাজানা সাজানা আছে আমাকে কেনে মা হুন লাৰবা মানা করছে ঐ মাইনা মই ভাবাই নাছিলো এইটো কথা তোৰ ভিতৰত নিশ্চয় কিবা হীৰা সোণা আছে এটা কাম কৰো দে আমি আজি এইটো খুলো গম পাইছা না কিন্তু শুন খোলাৰ আগে এটা চুক্তি হৈ লওক এতে যিয়ে নাটকক চব তাই পাব এই যা হার পা যা নাংগে যা খুলবা কই দিম মই মাক যা দে খুলো দে সমান সমান হ'ব কিন্তু তাই দিবা লাগব কৃষ্ণ প্ৰভু নাৰায়ণ ও সৰি বাপৰে তোৰ মাথা বাজি কি ভাবছিলো এতে হীৰা হ'ব এতে নিন্নি চিকা আৰু এন্দুৰৰ গু ভগৱান জেঠিৰ বু আছে মোৰ হাতে চাতে লাগিল সেইকাৰণে মাই মানা কৰি আছিল দিয়া যা গা ধুবা পারবো যা লাখানে যা বাপৰে ভগৱান মাই সুৰপু নাখায় এটা হাতত ঘূৰাই দিছো এই ইয়াৰ লগত কি হ'ব মাইনা কি হে ঘৰত চোন এটাও বেলুন আনা নাই তুহুন না ভাল আঞ্জা ভাতৰ গন্ধ পাইছো আজি মোৰ বাৰ্থডে বুলি পাহৰি গেলি নেকি তুহুন বুঢ়া হলি দেখোন তাও বাৰ্থডে পাতাতে আছা তাই এই উৰা হলি কবা আহিছা মোৰ এক পাল লগত চলি আহি আছে ৰাতিৰ 12টাৰ পৰা মাথা খাই দিছি ভগৱান পাৰ্টি লাগে আহি আছে আৰু এটাইতো চশমা দি পঠিছে কৈছে খানা ভাল হ'ব লাগিব দামী চশমা দি পঠিছো এতিয়া মাক কক কিবা বনাবা পায়ক বনাইছি পায়ক খুৱে পঠাই দিবি দে একো নহয় পায়ক খুৱে পঠাবি তাহুন তাহাৰ বাৰ্থডেত মোক খাহীৰ মাংস দি খুৱে পঠাইছিল মই যি 2 দিন বিছনাত পৰি আছিলো হাগি তাৰ বাৰ্থডেতে লগত চলি আজি বাৰ্থডে বাদলিৰ বাৰ্থডে সব মোক সকলে আশীৰ্বাদ কৰিবা আজি মোৰ জন্মদিন সো ভালে কুশলে থাকো যাতে প্ৰে কৰিবা সকলে আৰু তোমালোকৰ কাৰণে ভাল ভাল ভিডিঅ' বনাই যাবলৈ চেষ্টা কৰিম আৰু এইটো জাস্ট এনে বনাই দিলো আৰু বাই এ কিবা মা আৰু দুটা ইমান কাইজা কৰি আছে মোৰ কিবা ভয়ে লাগবা ধৰছি দুটাৰ ইমান খং ঐ যা মা আৰু দেউতাক বুজোগে বস্তু ভাঙা ভাঙি কৰবা ধৰছি ঘৰৰ চালা ইমান বয়স হৈছে এতিয়াও ইমান কাজিয়া কৰে এই অস্ত্ৰৰ মানুহে শুনি লেই চেই দিব গম পাইছা না এ কিবা মই নৰু যা বুজাবা মা বেচেৰিটোক লেকিন দুখে লাগে দালিত যেনিবা চুলি পৰি থাক লাগে দুটাই তিলটোকে তালটো কিয়া কৰবা লাগে ইমান আচলতে ভুলটো মান নহয় জানা না ভুলটো কাজ জানা তোৰ চালি দেউতাই তো দালিত চুলি পাইছে একডাল মই বিৰা পাইছো এটা দালিত গম পাইছা আৰু মাত্ৰ অকনি নাই তোৰে মাথাটো দুনিয়াৰ অকনি ইয়ে ৰাম মোৰ কাৰণে কাইজা লাগছি তই দুটাক নুশুনাবি এলাখান কথা এটা মোৰ লগত তই লাগবা নাই মাক বুজোগে যা মাইনা মই যাওঁ চকত যাওঁ মই